নাগৰিকত্বৰ সন্দৰ্ভত এই যাত্ৰা নতুনকে সৃষ্টি হোৱা যাত্ৰা নহয়। তাহানি 1948 চনতেই চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত জৱাহৰলাল নেহৰুৱে পাকিস্তানৰ চিভিল ডিষ্টাৰ্বেন্সৰ ধৰ্মীয় উৎপীড়নৰ বলি হৈ যিসকল ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল তেখেতসকলক নিৰাপত্তা দিয়াৰ, সুৰক্ষা দিয়াৰ নীতি গ্ৰহণ কৰিছিল। আৰু তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে এই ব্যৱস্থা অব্যাহত আছে। এইটো এটা নতুন কথা নহয়। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নীতিৰ আধাৰত এই সিদ্ধান্ত লোৱা হৈছে আৰু এইটোকে ৰাষ্ট্ৰীয় নীতিৰ আধাৰত প্ৰস্তুত কৰা বিধায়ক ৰাষ্ট্ৰই এই ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰাৰ কথা ইতিমধ্যে গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই সুস্পষ্টভাৱে উভয় সদনতে ঘোষণা কৰিছে। এইটো কেৱল অসম কেন্দ্ৰিক নহয়, সমগ্ৰ ৰাষ্ট্ৰই এই ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিব লাগিব। গতিকে এই বিষয়ক লৈ যিবিলাক বিভ্ৰান্তি সৃষ্টি কৰা হৈছে অসমৰ বুকুত, 1,90,00,000 বাংলাদেশৰ পৰা বিদেশী আনি অসমৰ বুকুত প্ৰতিষ্ঠা কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক নিশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি নানা ধৰণে যুক্তিহীনভাৱে বিবৃতি প্ৰদান কৰা হৈছে। গতিকে আজিৰ তাৰিখত মই মুখ্যমন্ত্ৰী হিচাপে ময়োতো এজন ভূমিপুত্ৰই, মোৰতো আৱেগ অনুভূতি আছে, ময়োতো কথাবিলাক বিবেচনা কৰিছো। এইখন অসম এইজনী আই মোৰ নহয় নেকি? এইজনী আই মোৰ আই। এই আই হৃদয়ত আঘাত সানিবলৈ নিদিওঁ কাকো। কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই আজিৰ তাৰিখত গভীৰভাৱে উপলব্ধি কৰোঁ যিকোনো কষ্ট আৰু ত্যাগৰ বিনিময়ত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক নিৰাপত্তা নিশ্চিতভাৱে প্ৰদান কৰিবলৈ সেই দায়িত্ব মোৰ আছে আৰু সেই দায়িত্ব মই পালন কৰি আছো আৰু দৃঢ়তাৰে কৰি যাম।